আমি এটা কাম কৰিম, আমি মংগলদৈ ফান যিটো আমাৰ ড্ৰিম চিনেমা হল আছে, আমি গোটেই কলেজৰ কাৰণে এদিনৰ কাৰণে বুক কৰি দিম। আমাৰ 11 জুলাইত যিখন চিনেমা আহি আছে পালমাৰ গছ, নামটো শুনিবলৈ চালি যদিও চিনেমাখনত বিভিন্ন ধৰণৰ কিছুমান এলিমেণ্ট এড কৰিছে আমাৰ ডিৰেক্টৰ মৃণালে। গতিকে আমি সকলোৱে এটা চেষ্টা কৰিছোঁ। মালাবান বয়সত এটা দুটা বিশেষ আকৰ্ষণ আছে। বলিউডৰ পৰা দুজন এক্টৰ আহিছে। ভাল অসমীয়া চিনেমা এখন আমি উপভোগ কৰিব লাগে। সকলোৱে মনত ৰাখিবা, এইটো 11 জুলাইত মালাবান বয়স। যাতে এই চিনেমাখন চাবৰ কাৰণে 11 জুলাইৰ আগত আমাৰ এক্সাম কমপ্লিট কৰি দিয়ে। 11 জুলাইত কি আহিব?